নমস্কাৰ সকলোকে মুনতি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ ওলাইছোঁ। আজি মই স্কুল গৈছিলোঁ। স্কুলৰ পৰা আহি পেলাই ভাত চাত খালোঁ। ভাত খাই পেলাই অকণ শুলোঁ, উঠিলোঁ। এতিয়া উঠি পেলাই বোলো আপোনালোকক এটা ভিডিঅ' কৰি দেখাওঁ। ভিডিঅ'টো হৈছে যে মই সিদিনা যে গৈছিলোঁ মন্ত্ৰীহঁতৰ তালৈ, তাত মই মানে পেহীয়ে তাৰপৰা হাচনাহানাৰ ডাল কাটি দিছে, মণি পেহীয়ে কাটি দিছে সেই ডালকেইডাল। সেইকাৰণে বোলো আপোনালোককো এটা ভিডিঅ' কৰি দেখাওঁ। আজি সেইকেইডাল ডালকেইডাল ৰুম। মই সেই হাচনাহানাৰ পুলিকেইটা আনি পেলাই বাল্টিং এটাত পানী দি থৈছিলোঁ, নহ'লে মৰি যাব যে। আৰু পানীখিনি দুদিনমান পিছত মানে সলায়ো দিছিলোঁ। আৰু এদিন যে আপোনালোকক মই ভিডিঅ' দিছিলোঁ ড্ৰেগন ফ্ৰুইটৰ শ্বৰ্টছৰ, আৰু এই গছজোপা হৈছে সেইজোপা গছ। আৰু এতিয়া কিমান ডাঙৰ হৈ গৈছে চাওকচোন। আপোনালোকে ভাবিছে চাগে আজি মই কিয় বাছি ল'লোঁ দিনটো, কাৰণ ইমান দিনো ৰোৱা নাছিলোঁ। কাৰণ আজি মানে বৰষুণ দিছিলে, বৰষুণ দিছে বুলি ভাবিলোঁ যে পুলিটো ৰোৱা ভাল হ'ব, নহ'লে পুলিটো মৰি যাবও পাৰে। সেইকাৰণে আজি ৰুওঁ বুলি ভাবিছোঁ। মই এনেকৈ থৈছিলোঁ বাল্টিং এটাত পানী দি পেলাই হাচনাহানাজোপা, যাতে মৰি নাযায়। আৰু শিপা ওলোৱা নাই, বেছি দিন হোৱা নাই যে তিয়াই থোৱা, সেইকাৰণে শিপাকেইডাল ওলোৱা নাই। তথাপিও বোলো আজি ৰুওঁ। কেনেকৈ ৰুওঁ চাওঁ আহক। গাঁতটো খান্দিবলৈ চিপৰাংখন লৈ লৈছোঁ। এতিয়া গাঁতটো খান্দিবলৈ ওলাইছোঁ। এতিয়া আমাৰ গাঁত খান্দা হৈ গ'ল। এতিয়া ইয়াত প্ৰথমে গোবৰ দিব লাগিব, তাৰপিছত মাটি দি এইটো ৰুব লাগিব, নহ'লে মানে সাৰ হিচাপে গোবৰটো হ'ব। তেতিয়া এতিয়া হেৰি লাগিব, এইটো মই এনেকৈ ইয়াত দিম। এইটো ভাল হ'ব ডাঙৰ কাৰণে। হৈ যাব ইমানখিনি গোবৰ। এক টেমা লৈ লৈছোঁ, এইটো টেমাৰ জোখত দি দিম। ইমান দিম, এইখিনি দিলোঁ। মই প্ৰথমে পুলিটো দিব লাগিছিল, মই গোবৰখিনি দি দিলোঁ, পাহৰি গ'লোঁ। এতিয়া আকৌ এইখিনি উলিয়াব লগা হৈছে। এতিয়া এইটো ৰুম। এতিয়া দিম গোবৰ। মই আগতেই দি দিলোঁ, পুলি নিদিয়াৰ আগতেই। অকণ মাটি দিম। এতিয়া মাটি দিম। চিন হিচাপে ফুটা এটা দিব লাগিব, নহ'লে এইবোৰ ডাঙৰ হৈ যায় যে নাইকিয়াই হৈ যায় পুলিটো। আপোনালোকে নাভাবিব আমি জংঘল নাকাটো বুলি। আমি জংঘল কাটাৰ পিছতেই আকৌ জংঘল হৈয়ে যায়, বহুত পটককৈ হয় জংঘলবোৰ। আকৌ পকা কৰিলেও আমি আকৌ পুলিবোৰ ৰুব নোৱাৰিম যে, সেইকাৰণে পকাও কৰা নাই। দুই পিনেই দিগদাৰী হৈছে। এতিয়া সেই বান্দৰটো চাওকচোন, আমাৰ সেই নামঘৰৰ শৰাইখনৰ ওপৰত বহি আছে। সি কি ভাবি আছে বা? তাৰ লগৰবোৰ চাগে হেৰাই গ'ল তাৰ ওচৰৰ পৰা, সি বহি পেলাই চাই। বেকা হ'ল। ফুলটো আকৌ বেকা হ'ল।
পুলটো আকৌ বেকা হ'ল সেইকাৰণে আকৌ চিধা কৰিব লগা হৈছে বেছি হৈছে থাকিলে আকৌ বেকা হৈ যাব মই আকৌ এতিয়া বাঁহডাল বিচাৰিব লাগিব চিন হেৰি কাৰণে দিবলৈ এই খুঁটি এটা দেখিলো এইডালে দিম লাগিলে আকৌ পিছত চাগে ডাঙৰ সেইডাল দিবই লাগিব এডাল সৰুৱে হ'ব এনেকৈ এইটো কি পুলিছিলে এইটো কিবা কি হ'ব টেঙাৰ পুলি ইয়াতে অকণ পানী অকণ দি দিম এইজোপা আমাৰ মধুৰিআম গছ এইজোপাত মধুৰিআম লাগিছে ঠিক আছে তেন্তে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ